গুড মৰ্নিং বন্ধুসকল। আজি বিশ্বকৰ্মা পূজা উপলক্ষে আজি এটা নতুন ভিডিঅ' দিব গৈ আছোঁ আপোনালোকক। আমি বিশ্বকৰ্মা পূজা মানে ঘৰত ইমান মানে ডাঙৰকৈ পাতা নহয়, মায়ে অলপ শৰাই দিয়ে আৰু বা ধূপ চুপ জ্বলাই দিয়ে সেনেকৈ। যিহেতু মই বাইকখন আৰু গাড়ীখন ধুই লওঁ, ধুই পেলাই পূজা দিম, তো আপোনালোকক গাড়ী আৰু বাইক ধুই পেলাই আকৌ লগ পাই আছোঁ। তো বন্ধুসকল, সকলোলৈ বিশ্বকৰ্মা পূজাৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, গাড়ীখন ধুই আহিলোঁ ঘৰত। গাড়ীখন ধুই আহি মানে আৰু ইচ্ছা নগ'ল আৰু বিৰাট ভাগৰ লাগিলে, সেইকাৰণে বাইকখন লৈ গুচি আহিলোঁ ইয়াতে। বাইকখন ইয়াতে ধুই লওঁ। মোৰ লগতে আমি তিনিটা বাইক লৈ গুচি আহিলোঁ, লগৰ তিনিটাই। বাইককেইখন ধুই পেলাই ইয়াৰ পৰা গৈ থাকোঁ আৰু আমি। তো গাইজ থাকক, ভিডিঅ'টো চাই থাকক আপোনালোকে। এতিয়া বাইককেইখন ধুই লওঁ, ধুই পেলাই ওলাই গৈ থাকোঁ। বাইকখন লৈ পেলাই ওলাই আহিলোঁ এতিয়া। মায়ে যিহেতু ইয়াৰ পূজা দি দিলে অকণমান মায়ে পূজাখিনি দি দিলে অকণমান। ভাবিলোঁ অকণমান বামুণ, আমাৰ ঘৰৰ ওচৰতে পূজা হৈ আছে বাৰু, তাতে বামুণ পালে বামুণৰ লগত পূজা অকণ কৰাই ল'ব লাগিব। তো এতিয়ালৈকে এইখিনিয়ে হৈ আছে আৰু বামুণ পালে তাতে পূজাটো কৰাই ল'মগৈ। তো বন্ধুসকল, ভিডিঅ'টো চাই থাকক। আমি আৰু এটা কথা কৈ দিওঁ মই আপোনালোকক ইয়াতে, যে মানে কথাটো কেনেকুৱা হৈছে, আমি অকণমান দেৰিকৈ প্ৰায় 2-3টামান বজাৰ ভিতৰত আমি ইয়াৰ পৰা খটৰা মন্দিৰ যাম। মানে দলগাঁৱৰ পৰা আমি খটৰা নামঘৰৰ মন্দিৰ আছে যে মঙলদৈত, তালৈকে যাওঁ আমি। তাতে মানে বহুত ডাঙৰ প্ৰগ্ৰেম এটা হয় আজি, এই আপোনাৰ বিশ্বকৰ্মা পূজা উপলক্ষে বহুত ধুনীয়া প্ৰগ্ৰেম এটা হয়। সেই প্ৰগ্ৰেমলৈ আমি গৈ আছোঁ চাবলৈ। মানে মেলা টাইপৰ হয় আৰু কিবা কিবি হয় তাতে, বহুত ডাঙৰ মন্দিৰ মানে খটৰা মন্দিৰটো। সেই মন্দিৰটোলৈ আমি গৈ আছোঁ আৰু এই প্ৰগ্ৰেমটো আপোনালোকক দেখাব মই চেষ্টা কৰিম। প্ৰায় 3টামান বজাত আমি ইয়াৰ পৰা যাম, আমি লগৰকেইটা গোটেইকেইটা যাম। তো ভিডিঅ'টো চাই থাকক আপোনালোকে সকলোৱে। ফাইনেলি এতিয়া পূজাখিনি হৈ গ'লগৈ আমাৰ ইয়াতে। পূজা কৰি ল'লোঁ, মই নিজে পূজা কৰি ল'লোঁ, কিন্তু গাড়ীখন পূজা কৰিব বাকী আছে। বাইকখন আৰু ককাহঁতৰ গাড়ীখন পূজা কৰিব আছে। এইফালে বুবুদাহঁতৰ গাড়ী আছে। এয়া লগৰকেইটা আহিছে পূজা বুলি, গোটেইকেইটা বহি আছে ইয়াতে। আমি অঞ্জলিটো ল'লোঁ, পূজা অঞ্জলিটো লোৱাৰ পিছত মই এতিয়া আমাৰ গাড়ীকেইখন পূজা কৰোঁ। পূজা কৰি কিনে আমি ওলাই গৈ আছোঁ গাইছ। বন্ধুসকল, এতিয়া পূজাটো কৰিলোঁ, কৰি পেলাই অকণমান ওলাই আহিলোঁ। এনেকৈ আমি বাইকখন পূজা কৰিলোঁ, গোটেইকেইটাই পূজাখিনি কৰি পেলাই অলপ ওলাই আহিলোঁ। মানে কি হ'ল, মই ঘৰৰ ওচৰতে ওলাই তামোল এখন খাই পেলাই ঘৰৰ ওচৰতে ওলাই আহিছোঁ। গোটেইকেইটা আছোঁ ইয়াতে আমি। তো আমি ইয়াৰ পৰা প্লেনিং এটা কৰি আছোঁ যে মই কৈছোঁ আপোনালোকক, আমি খটৰা মন্দিৰ যাম। খটৰা মন্দিৰত কি হৈ আছে, পাচিদি বুলি কয় এটা, মানে কিবা এটা পৰ্ব হয় আজিৰ দিনটোতে। সেই পৰ্বটো আমি চাবলৈ যাম তাতে। ভাবিলোঁ বাইক লৈ যাওঁ বুলি, কিন্তু এতিয়া ইহঁতে কৈ আছে যে বাইক লৈ নাযাওঁ, গাড়ী লৈ যাওঁ। যিহেতু আমি বহুতকেইটা পোৱালি হৈ যাম, 6-7টামান আছোঁ লগৰ। তো আমি অকণ লাহেকৈ গাড়ীখন লৈ ওলাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক বন্ধুসকল, দেখা পাব আমি কেনেকৈ যাওঁ, কি প্ৰগ্ৰেম হৈ আছে তাতে ভালকৈ দেখামগৈ আপোনালোকক মই। তো ভিডিঅ'টো চাই থাকক। এতিয়া অকণমান আমাৰ কপাটিৰ ফালে আমি ওলাই আহিলোঁ। অকণমান পূজা দি পেলাই শেষ হ'ল আমাৰ, শেষ হোৱাৰ কাৰণে অকণমান গোটেইকেইটা লগ হৈ পেলাই অকণমান ওলাই আহিলোঁ ইফালে। আৰু কিনকিনীয়া বৰষুণ দি আছে এতিয়া। মংগললৈ যাম বুলি কৈছিলোঁ আপোনালোকক, খটৰা মন্দিৰলৈ। তালৈ যাব পৰা নাই এতিয়ালৈকে, কাৰণ কিনকিনাই বৰষুণ দি আছে। এতিয়া চাওঁ কি হয়। বন্ধুসকল, আমি এতিয়া গৈ আছোঁ, মই কৈছিলোঁ যে পাচিদি চাব যাম বুলি আপোনালোকক খটৰা মন্দিৰলৈ। তালৈ যাব ওলাইছোঁ আমি 4-6টা গৈ আছোঁ লগৰ। তো ব'লক ভিডিঅ'টো চাই থাকক আপোনালোকে, তাতে গৈ পেলাই লগ পাই আছোঁ আপোনালোকক। আপোনালোকে দেখিলে সেয়া নাম ধৰি আছে, কি ধুনীয়াকৈ মই দেখালোঁ। এতিয়া আগলৈ গৈ আছোঁ, মঙলদৈ পাৰ হৈ আহিলোঁ এতিয়া আমি, আৰু অকণমান আছে যাবলৈ। গৈ পেলাই সেই আজি খটৰা একচুৱেলি খটৰা সত্ৰখন আমি পামগৈ অকণ পিছতেই।
আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি গৈ সোনকালে পাই আছোঁ তালৈ। পাই গৈছোঁ আহি অকণমান গ'লে আৰু পাই যাওঁ। চাই থাকক আহি পালোঁ আৰু। ইয়াতে 1894 খ্ৰীষ্টাব্দত যি মাটিৰ খাজনা বৃদ্ধিত স্থানীয় কৃষকসকলে যি প্ৰতিবাদ কাৰ্যসূচী কৰিছিল, এই প্ৰতিবাদ কাৰ্যসূচী কৰোঁতে তেওঁলোকক ব্ৰিটিছ শাসনকাৰীসকলে তেওঁলোকক গুলীয়ে হত্যা কৰিছিল। আৰু এই গুলীয়ে হত্যা কৰাৰ পিছত তেওঁলোকৰ স্মৃতি এনেধৰণৰ শ্বহীদ বেদী আৰু শ্বহীদ ভৱন সাজি থৈছে। নাম পুৰা জাম হৈ গৈছে, জাম বা জাম দিছে নে এইফালে পুৰা জাম দিছে সেইজোটা গুচি গ'ল আমি জাম দিছে নে কি জাম হৈছে বা বহুত মানুহ যাম বা বহুত যাম হৈ গৈছে। আপোনালোকে দেখিলে আমি পালোঁ আহি আৰু প্ৰায় মই দেখাই আছোঁ আগত গৈ পেলাই বাকীখিনি ভিডিঅ' আপোনালোকক ভালকৈ ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। এয়া বহুত জামৰ পৰা ওলাই যেনে তেনে ওলাই আহিছোঁ জামৰ পৰা। ইয়াৰ পিছফালে বাকী মানুহ আছে আমাৰকেইটা। কি জাম, অভাৰ জাম আৰু বা পুৰা জাম লগাই দিছে। অভাৰ ভিৰ যাব নোৱাৰি, বাইকখন এতিয়া পাৰ্কিঙত থৈ যাব লাগিব এতিয়া, উপায় নাই আৰু। ভাবিছিলোঁ আগলৈ বাইকখন লৈ যাম বুলি ইফালে, কিন্তু বহুত ভিৰ যাব নোৱাৰি। বাইকখন পূৰা পাৰ্কিঙত ভৰাই লৈ তাৰপিছত দেখা যাওক কি হয়। কি মানুহেই বা কি যাম ঐ। পাওঁতে পুৰা ৰাতি হৈ গ'ল আমাৰ। পাওঁতে পুৰা ৰাতি হৈ গ'ল, কি যাম। এতিয়াও আমি গৈ পেলাই জেগাখিনি পোৱা নাই, গৈ পেলাই ঠাইডোখৰ। এতিয়া বৰ্তমান দীপিলা চকটোত আছোঁ। দীপিলা চকৰ পৰা আকৌ যাব লাগিব আৰু খোজকাঢ়ি পেলাই। বহুত দূৰতে বাইক দেখি থৈ আহিব লগা হৈছে, সেইটো কাৰণে এতিয়া খোজকাঢ়ি গৈ আছোঁ। যি যাম খোজকাঢ়ি যোৱাৰ ৰাস্তা নাই মানে, এনেকুৱা যাম মানে, দেখিছেনে বা কি যাম গৈছোঁ। হয়তো ভাল লাগিব। এইখনেই হৈছে খটৰা সত্ৰ, আপোনালোকে দেখিবলৈ পাইছে। আৰু এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে শ্ৰী শ্ৰী গোবিন্দ আতৈ, আৰু তেওঁ আছিলে মাধৱদেৱৰ 7মজন প্ৰিয় শিষ্য। আৰু আজি এই হৈ আছে পাছেটি, আমি আহি পাই গ'লোঁ ইয়াতে। যিমান দূৰ সম্ভৱ আপোনালোকক মই দেখাব চেষ্টা কৰিম, যিমানখিনি পাৰোঁ। এইটো মেইন মন্দিৰটোৰ গেটটো, এইখন মেইন মন্দিৰৰ গেট। আৰু এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে 1568 খ্ৰীষ্টাব্দত। আৰু এই সত্ৰখনৰ যে এটা মানে কথা এটা আছে, এই সত্ৰখনৰ কোনো ধৰণৰ সত্ৰাধিকাৰ নাই। এই কথাটো ময়ো বিশেষ নাজানো, যদি আপোনালোকে জানে মোক জনাবচোন, কিয় নাই বাৰু সত্ৰাধিকাৰ এই সত্ৰখনত। আৰু এই সত্ৰখন প্ৰায় 450 বছৰ পুৰণি, মানে 450 বছৰতকৈ বেছি হৈ গৈছে। আৰু আজি যে আমি চাবলৈ আহিছোঁ এই পাছেতি উৎসৱটো হৈছে কৃষ্ণ জন্মাষ্টমীৰ 5 দিন পিছত একচুৱেলি এই পাছেতি উৎসৱটো পাতিব লাগে। কিন্তু খটৰা সত্ৰত এই পাছেতি উৎসৱটো কৃষ্ণ জন্মাষ্টমীৰ 5 দিন পিছত নাপাতে। তেওঁলোকে দুদিনমান পিছুৱাই লৈ পেলাই ভাদ আহিনৰ যি সংক্ৰান্তিত এই
উৎসৱটো তেওঁলোকে পালন কৰে আৰু ইমান ডাঙৰ বিশাল উৎসৱ এটা চাই বহুত বেছিয়ে ভাল লাগিলে। কাছ ওলাইছে নেকি? এই পুখুৰীটো দেখিছেনে আপোনালোকে? এই পুখুৰীত বহুত কাছ আছিলে আগতে, আমি বহুত দেখিছিলোঁ, এতিয়া আজি দেখা নাই বাৰু। এতিয়া বহুত কাছ আছিলে আগতে। বাণিজ্য মেলা সোমাই আহিলোঁ, সোমাই আহি পেলাই বেলেগ আইচক্ৰীম এটা খাই লওঁ এতিয়া। বুকুৰ আৰু মই, দাদা আছে, দাদা আৰু মই আইচক্ৰীম খাই লওঁ। বাকীকেইটাক বিচাৰি পোৱা নাই, ক'ত গ'ল, হেৰাই গ'ল কেইটা। বিচাৰি যাব লাগিব, আইচক্ৰীমটো খাই বাকীকেইটাক বিচাৰি আছোঁ। অ' বন্ধুসকল, তাৰপৰা যেনে তেনে ওলাই আহিলোঁ। যিটো জাম পাইছোঁ ন, মানে আমি পাছেদি চালোঁ, সততা মন্দিৰ গ'লোঁ, তাৰপৰা চাই পেলাই আহোঁতে ইমান এটা জাম পোৱা নাই, কিন্তু যাওঁতে যিটো জাম পাইছিলোঁ মানে তামাম জাম পাইছোঁ। এতিয়া ওলাই আহিলোঁ, ইমান জাম নাই, ধুনীয়াকৈ ঘৰলৈ ওলাই আহিলোঁ। অকণমান আহি গ'লোঁ, জামৰ এইখিনি মই ভিডিঅ' নকৰিলোঁ আৰু। এতিয়া চেণ্টাৰটোত ৰখিছোঁ, ইয়াতে চাহ একাপ খাওঁ, খাই পেলাই আমি গৈ থাকিম আৰু ঘৰলৈ গৈ থাকোঁ। ভিডিঅ'টো চাই থাকক, ৰাস্তাতে ভিডিঅ'টো শেষ কৰিম আৰু ঘৰৰ ফালে। ত' গাইছ, বেছি নাই আৰু অকণমান আছে, ভিডিঅ'টো চাই থাকক আপোনালোকে। অকল আমি বৰ্তমান মই ঘৰ আহি পাই গ'লোঁ। সেইটো খবৰ আহিছে মোক এইখিনিলৈকে, ঘৰলৈকে পাই গ'লোঁ আহি কেনে। ত' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ত' বাই বাই। ভিডিঅ'টো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব, আৰু যোনবিলাক নতুন হয় সকলোৱে মোৰ চেনেলটো আকৌ ছাবস্ক্ৰাইব কৰি থৈ দিব। ত' বাই বাই, চি ইউ এগেইন।